হাই সো বহুত দিনলৈকে এইটো চেনেলত মই ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' দিয়াৰ কোনো কাৰণ নাই এইটো ভিডিঅ' কোনো কাৰণ নাই মই এনেই বনাই আছোঁ আৰু যদি আপোনাৰ কিবা ভাল কাম আছে যাওক ভাল কামটো কৰক প্ৰডাক্টিভ কাম কৰক এইটো ভিডিঅ' চাই এনেও আপোনাৰ একো লাভ নহয় মই এনেই ক'বলৈ গৈ আছোঁ নিজৰ বিষয়ে এইটো ভিডিঅ'ত মই এতিয়া ৰাতি 1 বাজে না 12:39 আৰু মাত্ৰ মজা নাকিৰ ভিডিঅ' বনাই মই কামটো শেষ কৰিলোঁ আৰু ভাবিলোঁ যে এইটোত অলপমান চেনেলত আপডেট দিওঁ আজি প্ৰায় 2 বছৰমান ভিডিঅ' আপলোড কৰা নাই ইয়াৰ কাৰণ মেইন হৈছে যে মই 2024ত এন্ট্ৰেন্স দিছিলোঁ ডিএলএডৰ এন্ট্ৰেন্স এক্সাম আৰু 9 বছৰ পিছত দিছিলোঁ এইটো এক্সাম 9 বছৰ পিছত 9 বছৰ মোৰ ষ্টাডি গেপ আছে মানে মই 2015ত হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ভালে আছিল ফলাফল ফাৰ্ষ্ট ডিভিজন আছিল তেতিয়াও মই বাদ দিছিলোঁ স্কুল কাৰণ মোৰ হাতত পইচা নাছিল বা বহুত কিবাকিনি আৰ্থিক অৱস্থা আমাৰ বেয়া আছিল কিন্তু 9 বছৰ পিছত এজন টিচাৰ ভাল এজন বন্ধু টিচাৰো হয় বন্ধুও হয় এজন তেখেতে ক'লে যে এন্ট্ৰেন্স দিয়া পাই যাবা সো মই এন্ট্ৰেন্স দিলোঁ আৰু প্ৰথমতে সিটটো পাই গ'লোঁ বঙাইগাঁও ৰাইটত একদম বঢ়িয়া ইনষ্টিটিউট হয় তাত টিচাৰবিলাক বহুত হেল্পফুল হয় এনেকুৱা ৰেগুলাৰ কলেজৰ দৰে নহয় য'ত প্ৰেছাৰ আহে তাত ইমান প্ৰেছাৰ নাই এক্সামটো ভালকৈ পাছ কৰিলে হ'ল আৰু পঢ়ি শুনি সো তাত পাই যোৱাৰ পিছত কি হ'ল মই ভিডিঅ' বনোৱাত মানে এই চেনেলত ভিডিঅ' বনাই এৰি দিলোঁ এনেও বনা নাই বেছি তথাপিও ষ্টাৰ্ট কৰিছিলোঁ আৰু কিন্তু মজা নাকি মই ভিডিঅ' বনাই আছোঁ তাতো ইমান টাইম দিব নাপাওঁ সো মেইন কথা হৈছে মই এইবিলাক কিয় কৈ আছোঁ মই এইবিলাক এই কাৰণে কৈ আছোঁ যে এটা মই মানে এনেই শ্বেয়াৰ কৰিব বিচাৰোঁ কিছুমান কথা শ্বেয়াৰ কৰিব মন যায় আৰু মানুহ ইমান ৰিলেটেবল নাপাওঁ যে যাৰ লগত মই এইবিলাক কথা শ্বেয়াৰ কৰোঁ আৰু মোৰ কাৰণে এটাই বস্তু যে মই কেমেৰাৰ আগত ক'বলৈ ভাল পাওঁ মানুহৰ আগত কোৱাতকৈ কাৰণ মানুহে জাজ কৰে কৈ আছে ইয়াৰ কথা মানে সেইকাৰণে সো আই ডোণ্ট ৱান্ট টু ইনস্পায়াৰ পিপল বাট ইফ ইউ ৱান্ট টু ইনস্পায়াৰ ফ্ৰম মি নাথিং ৰং ইন ডেট অ'কে সো এতিয়া কথা হ'ল যদি মই 2015ত বাদ দিয়া এজন ল'ৰাই 2024ত এটা এন্ট্ৰেন্স দি সিট পাই যায় ডিএলএড এন্ট্ৰেন্সত তাহলে ইমান টান নহয় ডিএলএড এন্ট্ৰেন্সটো আৰু কোৰ্সটো বহুত বঢ়িয়া মানে বহুত ভাল এক্টিভিটি বেস্ট কোৰ্স হয় প্ৰথমে মোকো ভাল নালাগিছিল এই কি তোমাৰ কিন্তু লাহে লাহে ভাল লাগিব ধৰিল বস্তুবিলাক সো ইমান মজা আপোনালোকে কৰিব পাৰে ভৱিষ্যতত সো এটা মই ফিল্ম চাইছিলোঁ হা মই সৰুৰ পৰা কথা কৈ আছোঁ সৰুতে যেতিয়া মই 2015ত বাদ দিছিলোঁ স্কুল লাইফ বাদ দিছিলোঁ তাত মই পাঞ্জাৱত গৈছিলোঁ কাম কৰিবলৈ তাত মই এটা ফিল্ম চাইছিলোঁ ফিল্মৰ নাম আছিল আই এম কালাম তাত আব্দুল কালাম নাই তেখেতৰ বিষয়ে এজন ল'ৰাই কয় যে আব্দুল কালামে কৈছিল যে পঢ়া শুনা যিকোনো বয়সত কৰিব পাৰি এইখিনি লাইন এটা লাইন খালি পঢ়া শুনা যিকোনো বয়সত কৰিব পাৰি মা কসম মই ইনস্পায়াৰ হৈ গৈছিলোঁ মই ভাবিছিলোঁ যে ভৱিষ্যতত পঢ়িম আৰু বৰ্তমান মই 9 বছৰ পিছত ডিএলএডত এডমিশ্যন লৈছোঁ য'ত বঢ়িয়াকৈ চলি আছে একদম য'ত বন্ধুবিলাকো ভাল নিজতকৈ কম বয়সৰ বেছিভাগ বন্ধু আৰু মই ডিষ্টেঞ্চ মোডত BA কৰি আছোঁ কেকেত সো পাৰি যিকোনো বয়সত পঢ়া শুনা কৰিব ইমান ডাঙৰ কথা নহয় যে পইচাৰ টেনশ্যন আহিলে বোলে পঢ়া শুনা নহয় এইটো নহয় পইচাৰ টেনশ্যনটো আহিবই যেতিয়া তোমাৰ আহা নাছিল তেতিয়া তোমাৰ মা দেউতাকৰ আহিছিল সো আজি নিজে উপাৰ্জন কৰিছোঁ যিখিনি পাৰিছোঁ ইউটিউবৰ দ্বাৰা আৰু টিউশ্যন দুইটা কৰি আৰু এনেকৈ পঢ়ি আছোঁ এনেকুৱা নহয় যে মোক কিবা ছাকচেছ লাগে বা কিবা লাগে আই এম লাভিং দ্য প্ৰচেছ সো এইটো প্ৰচেছটোৱে মেইন আগতে সৰুতে পঢ়োতে ভাবিছিলোঁ যে এইটো হ'ম এতিয়া সেইটো ভাৱ নাহে এতিয়া মানে পঢ়াটো এটা মানে কি হৈ গৈছে লক্ষ্য হৈ গৈছে এতিয়া কাম আছে বহুত এনেকুৱা নহয় যে কাম নাই আৰ্নিং চ'ৰ্চো আছে দুইটা এটা সৰু সো স্কিলো আছে ইচ্ছা কৰিলে মই স্কিলখিনি ব্যৱহাৰ কৰি পইচা কমাব পাৰিম বাট টিচিং ফিল্ডত যাবলৈ হ'লে আজিকালি ডিএলএডটো বহুত ইম্পৰ্টেণ্ট সো আপোনালোকে যদি মোৰ পুৰণি ভিডিঅ'বিলাক চাইছে তো আপোনালোকে জানে যে মই প্ৰাইভেট স্কুলত টিচিং কৰি আছিলোঁ আৰু ভৱিষ্যতত প্ৰাইভেট স্কুলত টিচিঙতো CTET লাগিব বা ডিএলএড লাগিব সো সেইকাৰণে কৰি আছোঁ এইটো বস্তু সো মেবি যদি আপুনি ভাবে যে আপোনাৰ পঢ়া শুনাত বিচ্ছিন্ন হৈ গৈছে বা আপুনি পঢ়া শুনাৰ পৰা দূৰ আহিছে আৰু আপুনি পঢ়িব বিচাৰে নতুনকৈ আপুনি BAত এডমিশ্যন ল'ব পাৰে ডিষ্টেঞ্চ মোডত য'ত আপোনাৰ ৰবিবাৰকৈ ক্লাছ হ'ব বেছিভাগ ক্লাছ নহয়েই ক'ব গ'লে অনলাইন ঘৰতে অলপমান পঢ়ি পৰীক্ষা দিব পাৰে য'ত আপুনি এটা ডিগ্ৰী পাব আপোনাৰ কামত দিব ডিএলএডো কৰিব পাৰে এন্ট্ৰেন্স দি পাৰিলে আৰু খৰচাৰ কথা যদি মই কওঁ একেবাৰে খৰচা নাই ডিএলএডত মই যদি কওঁ খৰচা আমাৰ 5,000 টকাৰ ওচৰত 300 কম 5,000 টকা এডমিশ্যন 300 কম 5,000 আৰু
আপুনি স্কলাৰশ্বিপ পাব 8,000 টকাৰ OBCৰ ক্ষেত্ৰত স্কলাৰশ্বিপে 8,000 টকা মানে 3,000 টকা এক্সট্ৰাকৈ আহে আৰু চ' এতিয়া ভাবক আৰু এক্সট্ৰা ছাৰ্ভেবিলাক পাইলে পইচা পোৱা যায় চ' ভাবক মানে খৰচা নাই যেতিয়া আমি আগতে শুনিছিলোঁ মানুহৰ মুখত বোলে ডিলেট কৰোঁতে 1 লাখ টকা খৰচা হয় 1.5 লাখ টকা খৰচা হয় যেতিয়া নিজে কৰিলোঁ উল্টা পইচা নিজৰ হাততহে আহে খৰচাই নাই চৰকাৰে ইমান আমি চৰকাৰক কিছুমান ক্ষেত্ৰত মই কোনো পলিটিকেল পাৰ্টিৰ কি নহয় মই আজিও কওঁ চৰকাৰক আমি বহুত ক্ষেত্ৰত ক্ৰিটিচাইজ কৰোঁ বেয়া বুলি কওঁ কিন্তু ইমান বঢ়িয়া দিশ আছে যদি মই আজি কওঁ 2013 চনত যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰ তো তেতিয়া আনন্দৰাম বৰুৱা এৱাৰ্ড দিছিল আনন্দৰাম বৰুৱা এৱাৰ্ড এটা লেপটপ চ' মোৰ লাইফৰ ক'ব গ'লে মোৰ এণ্ড্ৰইড মোবাইলে পোৱা নাছিলোঁ য'ত যেতিয়া মই লেপটপ পাইছিলোঁ সেইটো 2013ত মেট্ৰিকত প্ৰথম বিভাগত পাছ কৰাৰ কাৰণে এতিয়া চাওক সেইটো লেপটপেৰে মই শিকি মজানাকি চেনেল ষ্টাৰ্ট কৰিছিলোঁ এতিয়া মজানাকি যেতিয়া হিট হৈ গ'ল ভাবক তেতিয়া মই সেইটো লেপটপে মই কৰিছে যিখিনি কৰিব লগা ইমান ডাঙৰ এটা বস্তু চৰকাৰে দিছিল এই তৰুণ গগৈ চৰকাৰ আছিল আৰু আজিও যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আছে তাত এওঁলোকেও ভাল স্কলাৰশ্বিপ দি আছে মই প্ৰথমবাৰ স্কলাৰশ্বিপ 28 বছৰ বয়সত এতিয়া পালোঁ ভাবক মানে কি লাগে আৰু চ' এইটোৱে মেইন ক'ব গ'লে পঢ়া শুনা যিকোনো বয়সত কৰিব পাৰি বুলি মই নিজে এটা উদাহৰণ কথা এইটোৱে আৰু ক'ব লগা একোৱেই নাই আৰু ভৱিষ্যতেও চাওঁ কি হয় মই জানো এইটো ভিডিঅ' বেছি মানুহ নাচাব মই কিন্তু 10-12 ভিউ আহিব বেছি ভিউ নাহে এইটো চেনেলত যদিও মোৰ মেইন চেনেল হৈছে মজানাকি চেনেলটো তাত বহুত মানুহে চায় প্ৰায় 10,000 12,000 15,000 ভিউ আহে এভাৰেজ ক'ব গ'লে নতুন ভিডিঅ'ত আৰু পুৰণি ভিডিঅ'ত আছে 1.5 লাখ ভিউ আছে 5 লাখ ভিউ আছে চ' এইখিনি ক'ব বিচাৰোঁ আৰু কি ক'ম ইয়াতকৈ এইখিনিলৈকে যদি আপুনি শুনিছে আপোনাৰ দিনটো শুভ হওক আপুনি নিজৰ লাইফত আগবাঢ়ক ভগৱানে আপোনাক শক্তি দিয়ক আল্লাহে আপোনাক শক্তি দিয়ক আৰু শেষত মুক্তি দিয়ক আমাক সকলোকে আপোনাক মোক সকলোকে এইখিনি আজিৰ কাৰণে ধন্যবাদ যদি আপুনি এনেকুৱা ভিডিঅ' আৰু লাগে আপোনাক যিটো ভিডিঅ' চাই আপুনি নিজকে ৰিলেটেবল ফিল কৰিব কাৰণ মোৰ মতে ৰিয়েল ইজ ৰেয়াৰ আজিকালি বেছি পাৰফেকশ্যনত মানুহবিলাক গৈ আছে অভাৰ পাৰফেকশ্যন ইমান পাৰফেকশ্যন মই ক'বই নোৱাৰোঁ সেইকাৰণে মই ৰিয়েলটো বেছি প্ৰিফাৰ কৰোঁ পাৰফেকশ্যনতকৈ যদিও পাৰফেকশ্যন লাগে এনেকুৱা নহয় যে নালাগে কিছুমান বস্তুত লাগে কিন্তু অভাৰ হৈ গৈ আছে ইমান পাৰফেকশ্যন যে AI দি চাৰি পিন্ধাব চ' মই এইটো বেয়া নকওঁ হা বঢ়িয়া মোকো ভাল লাগে মানে ভাল শৰীৰবিলাক চাই ভাল মানুহবিলাক চাই কিন্তু ঘটনা হৈছে ৰিয়েলিটি তাত নাই না সেইকাৰণে মই ইমান কেয়াৰ নকৰোঁ কেয়াৰলেছ পাৰফেকশ্যনত ইমান বিলিভ নকৰোঁ কনচিষ্টেঞ্চিত বিলিভ কৰোঁ এইখিনি কৈ আজিৰ ভিডিঅ'খিনিতে সামৰিলোঁ আৰু মোৰ ক'ব লগা একোৱেই নাই আই এম ব্লেংক একদম ধন্যবাদ যদি আপুনি ভিডিঅ'টো শেষলৈকে চাইছে আপোনাক অশেষ ধন্যবাদ